Hey guys, welcome to my second channel Rasentin guys. To guys, kamu jagate isu bore poi pa kamu korba isu guys. Guys, ela marble tiles ela ko isu, ela re kamu kori isu. Aru jam mobile TV ise. Mobile ya, আমার কি ঠিকাদার হনো আর ঠিকাদার নাকি তুই? এই ঠিকাদার মানুষ। সব বলছে আর বাকি কি কাম কিনা করব। এই গাইস আপনারা এই চ্যানেলে সাবস্ক্রাইব করব না, নতুন গাইস যদি লাইক কমেন্ট শেয়ার করব। তাহলে আমার অসমীয়া ছবি গৌৰৱ ভৱিষ্যতৰ উঠে এটা ভাইৰেল ভাল লাগিব আমাৰ। আপোনালোকে যদি নতুন গাইস যদি পইচা যি তুই এখনি কথা শিখে নাই নেকি? শিখে দিবা লাগা নাই যিটো কিছু নকৰো শিখে দিবা লাগে। তোক যি শিখে দিবা লাগা নাই। না বুঝ যাবি নাকি? সানা যাবি নাকি? ঈদৰ আগে কে যাম দে। সোনাপুর একবারও জানা, এবার সোনাপুর যাওয়ার কথা ভাবছো। একবার যাবা লাগবো। ভিডিও এটা রাতে বনাম যাই কেনে, ব্লগিং বনাম এটা, ব্লগ কৰিম মানে ৰাতে ওটা। ও আজি 9টা কলে কাম কৰবা লাগবো বোলে। আমি নকৰো দেই। গাইছ এলা খোৱাত আজি দেৰি হ'ব তাৰ মানে আৰু 4 দিন আছে আমাৰ ভিতৰত, 4 দিনৰ ভিতৰত ক্লিয়াৰ দিবা লাগবো এগলা গোটেই টাইলছ চাইল হৈ 9টা বজা কলে কৰিব বোলে আজি। কোনে কৰিব? আমি নকৰো। ই কৰিব দিছো। ইও নকৰে মই নকৰো। দিনটো কষ্ট কৰি 9টা বজালৈ কৰিব নোৱাৰি না। গাইছ যোৱাকালি আৰু এইটো বাথৰুম কৰিছোঁ এইটো আৰু এখনি লগাবা আছোঁ। আজি লগাম এখনি, এলা ক্লিয়াৰ হৈ আছে। বাকী এখনি বাকী আছে, এখনি লগাৰ পিছত ক্লিয়াৰ হ'ব পুৰা। ঈদো হৈ আছে না গাইছ, ঈদৰ কেইদিন অলপ পুৰা কাম কৰিব লাগিব গাইছ, তেতিয়া ঈদত অলপ ঘূৰিব পাৰিম গাইছ। তো ৰজাৰ মাহ পৰিলে গাইছ, তো আৰম্ভ হৈছে দিছোঁ গাইছ। ঈদক লৈ বেছি সময়ো নাই ইয়াৰ। পুৰা টাইলছ কাটা হৈছে ঘৰৰ পিছত এলাখনত লাগি ল'লোঁ পুৰা গাইছ। এলাত লাগি ল'লোঁ বঢ়িয়াকৈ এলাখনত, আৰু এইটো লগাই ল'লোঁ আৰু এখন লগাব আছোঁ তাতে লাগি ল'ব। আৰু তো তাৰ পৰা বকি আছে বহুত ভাল মিস্ত্ৰী। বঢ়িয়া হৈছে ন। আৰু তাতে কিবা টাইলছ লাগি আছে, তাতে এইটো মন্দিৰ হয় গাইছ, মন্দিৰত কৈ আছে এলা কৈ আছে এলা গলা নাম কি আছে বাবা? চ্যানেলটো নহয় পকা তামোল। পকা তামোল, পকা তামোল। তো গাইছ টাইলছত ইনকে খোলা দিয়া হয়, খোলাৰ পিছত ইনকে থৈ দিব, সেয়ে আৰু ফাইনেলি গাইছ খুলি ল'লা পুৰা টাইলছখন বঢ়িয়াকৈ বহি ল'লা। আৰু কৈছে এইটো লোহাৰ ৰাত্ৰি নহয় কিন্তু গাইছ, প্লাষ্টিকৰ ৰাত্ৰি। লোহাৰ ৰাত্ৰি ভাঙি যাব। পালা মাৰি থাকে গম পাইছে না? তোৰ কাম লছ কৰলা কি? সেনে বাউদামি কিয় কৰা? কাম কৰছা পইচা দিব তোক। বেচেৰা একলাক কাম কৰি আছে, নিজে ঠিকা লৈ নিজে কৰে। তেৰিয়ে ফাল্টু হ'বা নেকি গাইছ? ইমান কষ্ট কৰি কামটো দিছে, কৰবা লাগে, হেলা কিয় ফাল্টু কৰে গাইছ? ইয়াৰ ইনষ্টাগ্ৰামত এটা চেনেল আছে, একাউণ্ট আছে জেড কি গাইছ, ফ'ল' কৰি ল'বা। পানী ভিডিঅ' আৰু বিয়াৰ ফটো চটো আছে, চাব ফ'ল' কৰি দিবা, ভাল ভাল ভিডিঅ' পাবা মাজে মাজে। কিবাৰ এখন বঢ়িয়াকৈ কাটি ল'ম, তাতে খুৱাব লাগিব এনেকৈ সেই লেভেলত, সেইকাৰণে কাটি ল'ব লাগিব, এই লেভেলত খুৱাব লাগিব। পুৰা কিটচেনটো বঢ়িয়া লগা কৰি দিছোঁ, পুৰা বহুত টাইম গৈছে, টাইম গ'লে ভাল লগা কৰিছোঁ একেবাৰে। এইটো সেইটো ক'ব নোৱাৰে আৰু কোনোবাই বেয়া হৈছে, ডাইৰেক্ট কোনোবা সুধবা লাগিব কোন মিস্ত্ৰী কৰিছে। বঢ়িয়াকৈ চিন তিন দি লৈছোঁ পুৰা, এডাল চিন পুৰা দি লৈছোঁ। এতিয়া এই লেভেলত কাটিম পুৰা। সেইটো বাথৰুমত হ'ল, বাথৰুম মানে পাকঘৰত হ'ল। এইবাৰ এইটো বাথৰুমত লাগছোঁ, এই নতুনকৈ খোৱাব দিছোঁ। ডাঙৰ সেই টোপনি মাৰি আছে। যোগেদি 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 টোপনি মাৰবা আহিছা তই ইয়াতে? তোক টোপনি মাৰবা দিছে কোনোবা ইয়াতে? কি পাগলা গাইছা তই? টোপনি মাৰি আছে ইয়াতে আৰু টোপনি মাৰছে। এই নুঠাই কে ঠিকাদাৰক ধনী কৰিব কান্দে, গম পাইছা না ডাঙৰ? ঠিকাদাৰক ধনী কৰিব হ'ল। তই মোবাইল চাই নাথাকিবি মাজে মাজে। লেবাৰ পাইছে
কামক আহি টোপনি মাৰি আছে আৰু এটা মোবাইল চাই আছিল হাৰিবি মোবাইল টিপ পাই আছে সৰু তাতে চানা টোপনি মাৰি আছে গম পাইছা সি লাগি আছে কিন্তু মানে মোবাইল চাই আহিছে আৰু টোপনি মাৰি আছে সি তোক ধনী কৰিব ই হ'ল কান্দে এমাখান বালা আনলো তলৰ পৰা একদম তলৰ পৰা আনলো ওপৰ কলি ভাগাৰ লাগি গৈছে একদম আৰু এটাই আনি আহিছে এইটো এখনি খোৱাব আৰম্ভ কৰিছোঁ